যিসকল ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বাবে অনলাইন এপ্লাই কৰিছিলা তেওঁলোকৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ বাবে এটা নোটিছ আহিছে। এইখন নোটিছ যোনটো দেখিছা এই নোটিছটো হৈছে অনলি কামৰূপ ডিষ্ট্ৰিক্ট চাৰ্কুলাৰ বাবে। এই নোটিছটো ক'ৰ পৰা আহিছে ইয়াত লিখা আছে যে ফ্ৰম শ্ৰী অপূৰ্বা ঠাকুৰীয়া ES ইনস্পেক্টৰ অফ স্কুল কামৰূপ আমিনগাঁও। কামৰূপৰ যিজন ইনস্পেক্টৰ আছে সেইজনে পঠাইছে অল দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন স্কুল আণ্ডাৰ কামৰূপ ডিষ্ট্ৰিক্ট চাৰ্কুলাৰ। কামৰূপ ডিষ্ট্ৰিক্ট চাৰ্কুলাৰ আণ্ডাৰত যিমানকেইটা স্কুল বা ইনষ্টিটিউশ্যন আছে সেই স্কুলবোৰত এই নোটিছটো পঠাইছে। ছাবজেক্টটো দিছে যে ৰিগাৰ্ডিং ভেৰিফিকেশ্যন অফ একাউণ্ট ডিটেইলছ অফ ষ্টুডেণ্টছ ফৰ ইমপ্লিমেণ্টেশ্যন অফ ARBAS 2023, যে যি ষ্টুডেণ্টছৰ একাউণ্ট ডিটেইলছবোৰ ভেৰিফাই কৰাৰ কাৰণে এই নোটিছটো পঠাইছে। ইয়াত লিখিছে যে উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ আই হেভ দ্য অনাৰ টু ষ্টেট ডেট দ্য ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ পাৰ্টিকুলাৰ্ছ এণ্ড বেংক একাউণ্ট ডিটেইলছ অফ দ্য এলিজিবল ষ্টুডেণ্টছ ফৰ আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড 2023 who have registered through online portal operated by Samagra Shiksha, Assam is scheduled to be held with respect of 15/07/2023 to 20/07/2023 excluding Sunday at Saraigat High School, Amingao at 11 AM. ইয়াত কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা কেছ এৱাৰ্ডৰ কাৰণে অনলাইন এপ্লাই কৰিছিল সেইবোৰ ষ্টুডেণ্টছে নিজৰ নিজৰ ডকুমেণ্টছ আৰু বেংক একাউণ্টছ ডিটেইলছ ভেৰিফাই কৰাৰ কাৰণে চৰাইঘাট হাই স্কুলত যাবলৈ দিছে। এই ডেটটো দিছে যে 15/7/2023 পৰা 20/7/2023 ভিতৰত, আৰু টাইমটো দিছে 11টামান বজাত, দিনৰ 11টা বজাত। কিন্তু ইয়াত ছানডেটো বাদ দি ইয়াৰ পিছত এটা শ্বিডিউল দিছে যে কোনবোৰ ষ্টুডেণ্টছ কেতিয়া গৈ ডকুমেণ্টছবোৰ ভেৰিফাই কৰাব তাৰ এটা লিষ্ট দিছে যে 1ৰ পৰা 300ৰ ভিতৰত কেণ্ডিডেটবোৰ 15/7/2023 অৰ্থাৎ আজিৰ দিনটোত গৈ ভেৰিফাই কৰাইছে। ইয়াৰ পিছত 300 পৰা 600ৰ ভিতৰৰ ষ্টুডেণ্টছবোৰ 17/5/2023 গৈ ভেৰিফাই কৰাব লাগিব। ইয়াৰ পিছত 600ৰ পৰা 900 18 তাৰিখ, ইয়াৰ পিছত 900ৰ পৰা 1200 19 তাৰিখ, ইয়াৰ পিছত 1200ৰ পৰা 1570 ইয়াত 20 তাৰিখে যাব দিছে গৈ ডকুমেণ্টছবোৰ ভেৰিফাই কৰাব লাগিব। দ্য ডকুমেণ্টছ কি লৈ যাব লাগিব সেইবোৰৰ এটা লিষ্ট দিছে। দ্য ডকুমেণ্টছ টু বি নিডেড এট দ্য টাইম অফ ভেৰিফিকেশ্যন, তাৰে 1 নম্বৰটো দিছে বেংক পাছবুক, 2 নম্বৰটো হৈছে ৰিলিভেণ্ট ডকুমেণ্টছ অফ HSLC এক্সামিনেশ্যন 2023, এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট ইন অৰিজিনেল, অনলাইন ছাবমিটেড কপি। ডকুমেণ্টছবোৰ হৈছে যে নিজৰ পাছবুকটো লৈ যাব দিছে। ইয়াৰ পিছত HLC যোন 2023 ডকুমেণ্টছবোৰ যেনেকৈ এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট অৰিজিনেল লৈ যাব লাগিব, জেৰক্স হ'লে নহ'ব, অৰিজিনেল লৈ যাব লাগিব। ইয়াৰ পিছত অনলাইন কৰোঁতে যোনটো ফৰ্ম এটা ওলাইছিল সেই ফৰ্মটো ছাবমিটেড ফৰ্মটো জেৰক্স কপি লৈ যাব লাগিব বা ছাবমিটেড কপিটো লৈ গ'লে হ'ল। এই নোটিছটো অনলি কামৰূপ ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ইয়াৰ পিছত প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে ছেপাৰেটকৈ নোটিছ দিব। তো কেতিয়া কোন ডিষ্ট্ৰিক্টৰ নোটিছটো আহিব এই ইউটিউব চেনেলৰ জৰিয়তে জনাই দিয়া হ'ব। নিশ্চয় এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো বজাই দিবা।